দুটা মাৰা ওকে আপুনি জানে না যেতিয়া বেঞ্চ প্ৰেছ আমি কৰো আমি কোনটো মাসলক ট্ৰেইন কৰো আমি যেতিয়া বেঞ্চ প্ৰেছ কৰো এতিয়া আমি পেক্টোৰালিস মেজৰত ট্ৰেইন কৰো 60 to 17% আৰু তাৰ লগতে আমি ট্ৰাইচেপ ব্ৰেকিয়া বুলি কয় তাত আমি ট্ৰেইন কৰো 20% তাৰ লগতে আমাৰ এন্টেৰিয়ৰ ডেল্টয়েড বুলি কয় তাত আমি ট্ৰেইন কৰো 10% 10 to 15% আৰু ডিপেন্ড কৰে মানুহৰ এক্সাৰসাইজৰ ওপৰত কেনেকুৱা এক্সাৰসাইজ কৰি আছে তো আপুনি যেতিয়া এক্সাৰসাইজ কৰিব বেঞ্চ প্ৰেছ কৰিব আপুনি টাৰ্গেটটো ল'ব যে আমি কোনটো মাসলক কেনেকৈ ট্ৰেইন কৰি আছো কিমান জোৰ লগাইছো এটা এক্সাৰসাইজত তো আপোনাক নেক্সট ভিডিঅ'ত জনাম যে কোনটো গ্ৰিপছত আপোনাৰ কোনটো মাসল বেছিকৈ ট্ৰেইন হ'ব আৰু আপোনাৰ পোষ্টাৰটো কেনেকৈ থাকিব এটা আপোনাৰ নেক্সট ভিডিঅ'ত শিকাম আৰু তুমিও সদায় মনত ৰাখিবা আমি যে বেঞ্চ প্ৰেছ কৰো আমি কোনটো মাসলক ট্ৰেইন কৰি আছো তো আপুনি টাৰ্গেট ল'ব মই কোনটো মাসলক ট্ৰেইন কৰি আছো মাইণ্ড কানেকশ্যন কৰিব পিছতে আপুনি এক্সাৰসাইজটো ষ্টাৰ্ট কৰিব আৰু আপুনি হোম আপটো বহুত দৰকাৰ এইটো কৰিলোঁ আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাক ফ'ল' কৰিব ধন্যবাদ